The girl's dangerous. জয় আই অসম। নমস্কাৰ বন্ধুসকল, PB অনলাইন ইণ্ডিয়ালৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে ডান্সৰ ভিডিঅ' চাই কেনেকুৱা পায়? নিশ্চয় ভাল পায়। বন্ধুসকল, আজি আপোনালোকলৈ লৈ আহিছোঁ অসমৰ 10জন ডান্সাৰৰ টিকটকৰ ভিডিঅ' আৰু বহুতে ডান্সৰ ভিডিঅ' বনাই আপলোড কৰে টিকটকত। আপোনালোকে কমেণ্ট কৰি জনাব যে নেক্সট ভিডিঅ'ত কাৰ ভিডিঅ' চাব বিচাৰে আৰু ভিডিঅ'টোত কাৰ ডান্স আটাইতকৈ বেছি ভাল লাগিলে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে দেৰি নকৰি আহকচোন আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথমতে চাওঁ হওক পাপু ডেকা ৰজাৰ এটা ডান্সৰ টিকটকৰ ভিডিঅ' আৰু তেওঁ বৰ্তমান টিকটকত ফ'ল'ৱাৰ পাবলৈ সক্ষম হৈছে 540K। কোনেনো জানে কাৰ কেতিয়া মন পিছলিব, কাক ভাল লাগিব, কাৰ পৰশত মোৰ হিয়াত তৰা তিৰবিৰালে যোনে কথা ক'লে কোনেনো জানে। এইবাৰ চাওঁ হওক ৰবটৰ দৰে ডান্স কৰিব পৰা এজনী ছোৱালী, তাইৰ নাম হ'ল পিংকি আৰু তাই বৰ্তমান টিকটকত ফ'ল'ৱাৰ পাবলৈ সক্ষম হৈছে 133.7K। আহকচোন চাওঁ তেনেহ'লে তাইৰ এটা ৰবটিক ডান্স। পাহাৰীয়া মই শুভয়া মৰে তই, পাহাৰীয়া মই শুভয়া মৰে তই। বন্ধুসকল, আপোনালোকে বাবা জেকচনৰ ডান্স নিশ্চয় দেখিছে। তেওঁ ডান্সৰ বাবে টিকটকত ইমানেই পপুলাৰ হৈছিল যে গোটেই ভাৰতবৰ্ষই তেওঁক চিনি পাইছিল। ঠিক তেনেদৰে আমাৰ অসমতো শৰৎ গগৈ ইমান ধুনীয়াকৈ বাবা জেকচনৰ দৰে ডান্স কৰিব পাৰে। তেওঁৰ বাবে এই ভিডিঅ'টো লাইক কৰক আৰু যিমান পাৰে শ্বেয়াৰ কৰক। আৰু তেওঁ বৰ্তমান টিকটকত ফ'ল'ৱাৰ পাবলৈ সক্ষম হৈছে 34.7K। ঢেকীয়া আলু কবি, ঢেকীয়া আলু কবি। As she stalked the room, I could feel the aura of her presence. Every head turned, feeling passion and lust. You know you want me. এইবাৰ চাওক বিকাশ ডেকাৰ এটা ডান্সৰ টিকটকৰ ভিডিঅ' আৰু তেওঁ বৰ্তমান টিকটকত ফ'ল'ৱাৰ পাবলৈ সক্ষম হৈছে 24.7K। আহকচোন চাওঁ তেনেহ'লে তেওঁৰ এটা ডান্সৰ টিকটকৰ ভিডিঅ'। এইবাৰ চাওক বিবেক ঠাকুৰীয়ে এটা ডান্সৰ টিকটকৰ ভিডিঅ' আৰু তেওঁ বৰ্তমান টিকটকত ফ'ল'ৱাৰ পাবলৈ সক্ষম হৈছে 24.1K। আহকচোন চাওঁ তেনেহ'লে দেৰি নকৰি তেওঁ এটা ডান্সৰ টিকটকৰ ভিডিঅ'। পাহাৰীয়া মই শুভয়া মৰে তই, পাহাৰীয়া মই শুভয়া মৰে তই। এইবাৰ চাওক ঋতিক নাথৰ এটা ডান্সৰ টিকটকৰ ভিডিঅ'। তেওঁ ইমান ধুনীয়াকৈ ডান্স কৰে, তেওঁ ভিডিঅ'বিলাক টিকটকত গৈ চাব আৰু তেওঁ বৰ্তমান টিকটকত ফ'ল'ৱাৰ পাবলৈ সক্ষম হৈছে 20.7K। এইবাৰ চাওক জুলুক খাটনিৰ এটা জনপ্ৰিয় ডান্সৰ টিকটকৰ ভিডিঅ' আৰু তেওঁ বৰ্তমান টিকটকত ফ'ল'ৱাৰ পাবলৈ সক্ষম হৈছে 10.2K। আহকচোন চাওঁ তেনেহ'লে তেওঁৰ এটা ডান্সৰ টিকটকৰ ভিডিঅ'। এইবাৰ চাওক লক্ষ্যজ্যোতি দাসৰ এটা ক্লাছিক ডান্সৰ টিকটকৰ ভিডিঅ' আৰু বন্ধুসকল তেওঁ বৰ্তমান টিকটকত ফ'ল'ৱাৰ পাবলৈ সক্ষম হৈছে 8145। এইবাৰ চাওক গেনু ভ্লগ বুলি লিখা আছে টিকটকত। তেওঁ ইমান ধুনীয়াকৈ ডান্স কৰে আৰু তেওঁ বৰ্তমান টিকটকত ফ'ল'ৱাৰ পাবলৈ সক্ষম হৈছে 3100।
বন্ধুসকল টিকটক ডান্সাৰৰ শেষৰজনৰ টিকটকৰ ভিডিঅ' চাওঁ আহক তেওঁৰ নাম হ'ল বিগিনাৰ বুলি লিখা আছে টিকটকৰ আৰু তেওঁ বৰ্তমান টিকটকত ফ'লোৱাৰ পাবলৈ সক্ষম হৈছে 894 বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে লাইক কমেণ্ট আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যিসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ ঐ হৈ হাত মেমেলো আনিবলৈ তোৰ আকাশৰ মণিটি মোৰ মন হাকুতি লগাই পাৰিম এই পূৰ্ণিমাৰ জোনটি মইনা কান বিধাতাই সাজিলে তোমাৰ পদুম চকুৰে ভৰা কোন বিধাতাই সাজি